Good morning, sir. Good morning. পিছে sir আজি ভাত কিহেদি থুচি আহিলে? ঐ মূৰ্খ মাছটো কেনেকৈ ব্যৱহাৰ কৰিব লাগে নাজানো হা ভাত থুছে নেকি ভাত খায়হে ইসা মানুহে যিটো দেখে হেতুহে শিকে আমাকচোন ভাত খাই থাকিলে মায়ে কয় তহত থুচি হোৱাই নাই আমি যিটো দেখিছো হেতুহে শিকিছো হ'ব বুজিলো এতিয়া কিতাপ উলিয়া স্যার কিতাপ উলিয়াম কিন্তু স্যার মোৰ প্ৰশ্ন কেইটামান আছিলে আপোনালে এতিয়া এইটোহে বাকী থাকিল তে তহঁতে আহি ইয়াত বহি মই তাত যাওঁ আৰু কি মই যদি তহঁতৰ প্ৰশ্নৰ উত্তৰ দিব লাগে তেনেহ'লে চকীখনত মই এনেই বহি আছো তিনিটা এটা এটাকে ইহঁত দুটাই মানে সদায় ক্লাছত ফটোৱামি কৰি থাকে স্যাৰ এইবিলাক বাদ দিয়ক আমাৰ স্যাৰ কোৰ্স কমপ্লিট হোৱাই নাই আপুনি পঢ়াওক স্যাৰ এয়াহে আমাৰ ছোৱালী এনেকুৱা হ'ব লাগে পঢ়া শুনাৰ প্ৰতি ধাউতি থাকিব লাগে তহঁত দুটাই খালি ফটোৱামি কৰি থাকো এইজনী ছোৱালী চাচোন অথনিৰ পৰা কিমান ধুনীয়াকৈ বহি আছে ইসা কয় নহয় কভাৰখন চাই পেলাই কিতাপখন জাজ কৰিব নালাগে এইখন দেখাতহে এনেকুৱা ঘৰত মুখখন লাওপাত কচুপাত হয় ছাৰ সেদিনা মই গোটৰ মিটিঙলৈ যাওঁতে মায়ে লগতে গৈছিলো নহয় তেতিয়া ইহঁতৰ ঘৰলৈ মই গৈছিলো দেখিছো নহয় ভনীয়েকৰ লগত একেবাৰে চলি লাগি আছে কি কৰিলো মই কিয় মোৰ বদনাম গাই আছে তহঁতে ছাৰ দেখিছেনে মোৰ বদনাম গাই আছে মই এফালে একোৱে কৰা নাই সিহঁতক মাতাই নাই মই সিহঁতক হ'ব মনে থাক মোক ক'বলৈ দে তহঁত মনে থাক ঠিক আছে হ'ব এতিয়া মই তহঁতক কেইটামান প্ৰশ্ন সুধিম কোনে আগত উত্তৰ দিব পাৰ ৰেডি নে তহঁত কচোন দ্বিতীয় বিশ্বযুদ্ধ কেতিয়া হৈছিলে একদম সহজ ছাৰ মই কম তইতো সদায় কৈ থাক তই পাৰ বুলি মই জানো আজি আমাৰ ইহঁত দুটাই কচোন দ্বিতীয় বিশ্বযুদ্ধ কেতিয়া হৈছিলে ছাৰ মই পাৰিম ছাৰ দ্বিতীয় বিশ্বযুদ্ধ প্ৰথম বিশ্বযুদ্ধ পিছত হৈছিলে খালি তই মোক মৰিবলৈ ধৰা তই ইয়াক কি উত্তৰ দিছ তোক মই ঔটেঙাৰ লগত সিজাই খাম ছাৰ আপুনি বৰ ৰাক্ষস দিয়ক মানুহকনো ঔটেঙাৰ লগত খাই নে ভাত সোপা থুচি আহিছিলেচোন এতিয়া তই কচোন মোহন শ্ৰীকৃষ্ণ কোন আছিলে ছাৰ মই গম ছাৰ শ্ৰীকৃষ্ণ এটা মস্ত লুতুৱা আছিলে সংসাৰ ছোৱালীবিলাকৰ লগত লাইন লাগি থাকে আৰু ছাৰ ছোৱালীবিলাকে গা ধুবলৈ গ'লে কদম গছৰ ওপৰত বহি চাই থাকে লাইন মাৰি থাকে ছাৰ জধা মূৰ্খহঁত তহঁতে ভগৱানকো এৰা নাই মহামূৰ্খহঁত এইবিলাক কোনে শিকালে তহঁতক ভগৱান শ্ৰীকৃষ্ণ আছিল আমাৰ পূজনীয় দেৱতা তেওঁ কিমান লীলা তেওঁ আমাৰ পূজ্য ভগৱানক তই ভগৱানক লুতুৰা বনাই পেলাইছ ভগৱানে হ'বলৈ 10 জনীৰ লগত চেনি খাই থাকে তেনেহ'লে আমিও ডাঙৰ হ'লে 10 জনী ছোৱালী বিয়া পাতিম চিচ বৰ অসভ্য তহঁত এইটো বয়সতে কি কথা এইবিলাক দেখিছ ভগৱান শ্ৰীকৃষ্ণ 10 জনীৰ লগত প্ৰেম কৰিব পাৰে আমি একেবাৰে প্ৰেম কৰা কথা কওঁতে আপোনাৰ ফফাই গ'ল ছাৰ পঢ়াটোতো সদায় পঢ়িয়ে থাকো আজি আপুনি আপোনাৰ লাভ ষ্টৰী বিষয়ে কওকচোন মোৰ লাভ ষ্টৰীৰ কথা নুশুনিবি দে ভাল পাইছিলো কেইজনীমান বিয়া নিদিলে পিছত তহঁতৰ বাইদেউৰাক টেটুত লগাই দিলে তহঁত বৰ অসভ্য দেই যা মই যাওঁ পঢ়ি থাক অকলে বুঢ়াডালে লাজ পালে বাদ দে থ এতিয়া আমাৰ ইংলিছৰ বাইদেউ আহিব নহয় আমাৰ সেক্সি বাইদেউ Good morning students how are you We good madam we good Do
Do you know, students, today I will take your maths class instead of English. এই পাতেনো কি বকি আছে একোৱে বুজি পোৱা নাই। Yes, yes, madam, yes. मैम हमको इंग्रजी ভাল से नहीं आता। হয় নেকি? ইটস ওকে, মই এছামিজতে কম তেনেহ'লে। ঠিক আছে, মই এছামিজতো কম বাৰু, বাট তোমালোকে ইংলিছটোতো ইম্প্ৰুভ কৰিব লাগিব নহয় জানো? গতিকে এটা কাম কৰা, মই তোমালোকক কেইটামান চেণ্টেন্স দিম, তোমালোকে ইংৰাজীলৈ ট্ৰান্সলেট কৰিবা, অ'কে ষ্টুডেণ্টছ? এই বাক্যটো ইংলিছলৈ ট্ৰান্সলেট কৰাচোন। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। চি কথাহে এডাল আকৌ কেনেকৈ কয়? মেডাম মই পাৰিম। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।